ইয়াৰ্ছৰ পিছত আজি প্ৰথম মানে আৰু শ্ৰেয়া বিৰাট ইন্ট্ৰভাৰ্ট তাইৰ কাৰণে এতিয়া চবে দলে আহিবলগীয়া হৈছে চিনেমা এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে ভিডিঅ' বনালে আৰু শ্ৰেয়া এতিয়া ধনিয়া পদিনা শাক চেল লগাই হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি আমি ওলাইছোঁ শ্ৰেয়াহঁতৰ স্কুললৈ আবিয়াহঁতৰ স্কুললৈ আজি PTM আছে ইয়েৰটো তাৰমানে এইটো ছেশ্যনৰ প্ৰথম PTM আবিয়াৰ টাইম আছে আবিয়াৰ নেক্সট মান্থত আছে কিন্তু শ্ৰেয়াৰ আজি আছে তো আজি একচুৱেলি আমি সদায় হোম ৰুম টিচাৰকহে লগ কৰোঁ তো ক'ত উঠিছা তো আমি সদায় হোম ৰুম টিচাৰক লগ কৰোঁ কিন্তু আজি ভাবিছোঁ আমি গোটেই প্ৰত্যেক মানে ছাবজেক্টৰে টিচাৰবিলাকক লগ কৰোঁ কাৰণ দেখাই নাই একচুৱেলি তো এতিয়া আমি যাওঁ আৰু আজি এটা ভাল হেৰি আছে আজি আমি ক'লৈ যাম আজি আমি ফাৰ্ষ্ট আজি কি চাম আজি আমি নহয় আজি আমি বেংগলোৰত প্ৰথমবাৰৰ কাৰণে মুভি চাম ইভেন ইণ্ডিয়াটো চাগে আমাৰ কাৰণে প্ৰথম হ'ব ইণ্ডিয়াত মানে আহি পিনি আৰু তাত ইণ্ডিয়া চোৱাই নাই আমি আজি কিমান বছৰ মইনি ইণ্ডিয়া হলত নোচোৱা তুমি কলেজত চোৱা এওঁ কলেজত চোৱা ময়ো চাগে তেনেকৈ ক'ৰবাত সেই তেনেকৈ চোৱা আজি কিমান বছৰ হ'ল মানে 15-16 ইয়াৰ্ছৰ পিছত আজি প্ৰথম মানে ইয়াতে ইণ্ডিয়াত আমি জাপানত থাকোঁতে এবাৰ দুবাৰমান গৈছিলোঁ মইতো কৈছোঁ তুমিতো যোৱাই নাই শ্ৰেয়াই হেৰি কি আছে কি চিনেমা হেৰি কিবা ছুপাৰমেনৰ চিনেমা এখন আহিছে কি অঁ স্পাইডাৰমেন চৰি এক্ৰছ দ্য মাল্টিভাৰ্ছ বোলে এখন আহিছে আপোনালোকে চাগে অলৰেডি চালে তাই মানে আমাৰ মূৰ খাই দিছে চাবৰ কাৰণে সদায় মানে একেটাই কথা তাই তো সেইকাৰণে ভাবিছোঁ আজি যাওঁ সেইকাৰণে আজি যাম আজি চাবলৈ যাম 12টা চাৰে 12টা টিকেট আছে চ' আজি দিনটো আৰু আছে কিছুমান প্লেন চ' ঠিক আছে তেন্তে আজি দিনটো ষ্টাৰ্ট কৰোঁ বলক চ' ফ্ৰেণ্ডছ এতিয়া আমি আহিলোঁ ঘৰ আহি পালোহি আৰু এতিয়া একদম সময় নাই একদম কাট টু কাট টাইম চলি আছে এতিয়া আমাৰ মুভি চাব যাব লাগে আৰু শ্ৰেয়াৰ PTM হৈ গ'ল চবেই আৰু একেটাই কথা চব টিচাৰৰ শ্ৰেয়া বিৰাট ইন্ট্ৰভাৰ্ট মানে কি আৰু অলপ ল'ৰা ছোৱালীৰ লগত অকণমান টাইম মিংগল হওঁতে অকণমান হেৰি মানে কি আৰু টাইম লাগে মানে তাই আৰু বাকী পঢ়া ষ্টাডি ৱাইজ চবেই অ'কে চবেই ভাল বুলিয়ে কৈছে খালি এতিয়া ৰিজাল্টত গম পাম তো এতিয়াতো জাষ্ট ষ্টাৰ্ট হৈছে তো বাকী ভাল মোৰ টিচাৰ্ছবিলাকো বহুত ভাল লাগিলে মানে লাগে মানে কথা পাতিলে লাগে যে তেওঁলোকে বহুত কেয়াৰ লয় ল'ৰা ছোৱালীৰ এতিয়া নাজানো আৰু কেনেকৈ সিহঁতি ল'ৰা ছোৱালী কিমান এতিয়া লয় সেইটোৱে ডাঙৰ কথা তো সেয়াই এতিয়া ঠিক আছে তেন্তে এতিয়া আমি যাওঁ চিনেমাখন চাই আহোঁ কেনেকুৱা হৈছে আপোনালোকে চাগে যোনে যোনে চাইছে মানে ক'ব আপোনালোকেতো চাগে চালেই বহুতে তো আমি এতিয়া গৈ চাওঁগৈ শ্ৰেয়া আজি ছুপাৰ এক্সাইটেড হা চিনেমা চাবলৈ আহি তাই ছুপাৰ তাইৰ কাৰণে এতিয়া চবে দলে আহিবলগীয়া হৈছে আমাৰ আৰু মুভিখন হৈছে 40X আমি আজিলৈকে চাই পোৱা নাই আজি ফাৰ্ষ্ট আমাৰ এক্সপেৰিমেণ্ট 40X স্ক্ৰীন টু 40X তো চাওঁগৈ এক্সপিৰিয়েঞ্চ লওঁ আৰু আছে PVR ইয়াত ইমান কেতিয়া খুলি দিলে গমেই নাপালোঁ আমি চিনেমা চালোঁ আৰু চিনেমা এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে ভাল লাগিলে এই মহাৰাণী গোটেই সময়কণ মাত্ৰ মানে যাওঁগে কৈ থাকিলে তাই ভাল নাপালে আৰু বৰ বেলেগ ধৰণৰ এটা এক্সপিৰিয়েঞ্চ ভাল লাগিলে একদম এফালৰ পৰা ওপৰৰ পৰা পানী পৰিছে ওপৰৰ পৰা পানী বৰষুণ দেখা নাই ওপৰৰ পৰা পানী পৰিছে আৰু একদম মানে জোকাৰি মোকাৰি আৰু মানে কি আৰু এটা কথা গম পালোঁ যে 40X চাবলৈ গ'লে একো মানে হেভি খাই যাব নালাগে যদি খাই আপোনাৰ চব মানে ওলাই আহিব কাৰণ ইমান একদম চিটবিলাক লৰাই থাকে মানে তো সেনেকুৱা এটা এক্সপিৰিয়েঞ্চ আমি এবাৰ ইউনিভাৰ্চিটি ষ্টুডিঅ'ত কৰিছিলোঁ কিন্তু সেইটো মানে বেছি সময় নহয় কিন্তু এইখন মানে একদম দীঘলীয়া আৰু এনি টাইম মানে লৰি আছোঁ এফালৰ পৰা ধোঁৱা ওলাইছে এফালৰ পৰা হাৱা মাৰিছে ঠাণ্ডাত একদম তো এটা মানে এটা ধুনীয়া এক্সপিৰিয়েঞ্চ হ'ল আৰু ভাল লাগিলে এইবিলাকে চোন কেনেকৈ বাইক চলাইছে তাৰ পাছত তাৰ পৰা অলপ মলত সোমালোঁ খালোঁ মেলিলোঁ আৰু এতিয়া কাৰণ বহুত ভোক লাগি আছিলে তাৰপিছত আজি দিনটো ৰাতিপুৱাই আমি ওলাই অহা মানে 9টা বজাৰ পৰা ওলায়ে আছোঁ আৰু এতিয়া গৈ আছোঁ শ্ৰেয়াহঁতৰ আগত মানে গিটাৰ আৰু পিয়ানো মানে শিকোৱা কথা আছিলে চ' এতিয়া সেইকাৰণে এখন স্কুল বিচাৰি পাইছোঁ তো তালৈ যাওঁ কিন্তু এতিয়া সময়বিলাক মিলাব পৰা নাই কাৰণ ইহঁতৰ আৰু বাকীবিলাকো আৰু ক্লাছেছ আছে তো সেইবিলাকৰ লগত মিলাব লাগিব চ' এতিয়া গৈ আছোঁ চাওঁ কি হয়নে নহয়গৈ চাওঁগৈ অঁ আৰু আবে কি পালে আবে এটা বল কিনিলে হা
এটা সারপ্রাইজ বল এনেকা বল তাইক লাগে তো তাপা কি পালা দেখো মই এটো ডাঙৰ কিউট আইসক্রিম পালো নেক্সট মই আরেটা কিউট পাপা আইসক্রিম পালো আৰু মই কিউট পাপা ললিপপ পালো এইখন হয়নে এইখন যেনে বগাই মেলি আমি আহি পাই গ'লোঁ কিন্তু স্কুলখন এতিয়ালৈকে খোলাই নাই তো ইয়াতে বহি আছোঁ আমি ইয়াতে ৰৈ আছোঁ আৰু সেইফালে চব্জি দোকান এখন দেখিছোঁ ভাবিছোঁ যাওঁতে সোমাই যাম তো ইয়াতে এনেকুৱা সো ফ্ৰেণ্ডছ আমি এতিয়া মানে কি আৰু সব ডিসাইড কৰি আহিলোঁ আৰু এতিয়া সিহঁতক মানে মিউজিকৰ গিটাৰ আৰু কি কয় কিবৰ্ডত ইহঁতক জইন কৰালোঁ কিন্তু আচৰিত এওঁ হেনো কৰে এতিয়া এওঁ লগত এতিয়া ইহঁতৰ লগত জইন কৰিছে এজ এ ষ্টুডেণ্ট গিটাৰৰ মানে হাঁহি উঠিছে এতিয়া নাজানো কি হ'ব তেওঁৰ শিকাৰ মানে সৰুতে হেনো ইচ্ছা আছিলে তো এতিয়া সেইটো চখ এতিয়া জীয়েকহঁতৰ লগত পূৰ কৰিব তো এতিয়া ক্লাছবিলাক খালি আৰু এতিয়া এওঁতো অফিচ থাকে তো সেইকাৰণে আৰু 7টা বজাত অকল সিহঁত 3টাকে ল'ব আৰু সেইটো গ্ৰুপ ছেশ্যনত তাৰমানে নহৈছে টাইমটো মিলা নাই তেতিয়া সপ্তাহত 2 দিনকে আপোনাৰ এৰাউণ্ড আপোনাৰ 8,000 মান পৰিব আৰু মাহত তো এনেকৈ এতিয়া চাওঁ এতিয়া কিমানখিনি সিহঁতি পাৰে কিন্তু এতিয়া এনেকৈ ষ্টাৰ্ট কাৰণ স্কুলতো আছে চাই লওঁ কিন্তু আবিয়া মানে কি গ্ৰেড 1ৰ পৰাহে এইবিলাক মানে জইন কৰিব পাৰিব স্কুলত তো এতিয়া চাই লওঁ কি হয় কালি একচুৱেলি ভিডিঅ'টো শেষ কৰা নহ'লে কালি আহি বহুত ভাগৰ লাগিলে বহুত কাৰণ ৰাতিপুৱাৰ পৰা দৌৰি তেনেহ'লে তো এতিয়া আমাৰ মানে কি আৰু আজি ছেটাৰডে আজি ছানডে মানে কি আৰু ছেটাৰডে ছানডে তাৰমানে সময়বিলাক অকণ পাওঁ সিহঁতক অকণমান চাবলৈ তো আবিয়াক এতিয়া সেইকাৰণে পঢ়াই আছোঁ এইকেইখন বুক আপোনালোকে ল'ব পাৰে দেই মই ইয়াৰ পৰা তাইক মেথছ কৰাওঁ আৰু কালি এখন জিঅ' মাৰ্টত মই বিচাৰি পালোঁ তো একচুৱেলি তেনেকুৱা ধৰণৰ বুকছবিলাক অকণ পাবলৈ অসুবিধা হয় মানে এক্টিভিটি বুকবিলাক মই দেখাইছোঁ আপোনালোকক এনেকুৱা এক্টিভিটি বুক মই অসমলৈ যাওঁতেও বিচাৰিছিলোঁ তো তাতো মই বিচাৰি নাপালোঁ তো এতিয়া এইবিলাক আনি পিনি তাইক এতিয়া কৰাই আছোঁ বিকজ মানে এইটো সেইকাৰণে কৰিবলগীয়া হয় বিকজ স্কুলৰ যিটো মানে সিহঁতৰ অকল অনলি অন ফ্ৰাইডেহে সিহঁতৰ হোমৱৰ্ক আহে তো তাই এতিয়া হোমৱৰ্কবিলাক সেই তেতিয়া এদিনতে কৰি হৈ যায় তো বাকীকেইদিন এনেই বহি থাকে আৰু মই প্ৰিণ্ট আউট উলিয়াই কৰাই থাকোঁ তাইক কিন্তু তাতকৈ মানে বেছি এনেকুৱা হ'লে ভাল হয় আৰু তাইক তাৰ পৰা তেনেকৈ কৰাওঁ আৰু বাপেকে একদম পূৰা শ্ৰেয়াক আজি মানে চাই আছে বিকজ শ্ৰেয়া বহুত পৰীক্ষা কাৰণে প্ৰিপেয়াৰ কৰিবলগীয়া হৈছে বহুতকেইটা তাই এক্সাম টেষ্ট এনেকৈ আহি আছে টাৰ্মৰ টেষ্টবিলাক আছে ফাৰ্ষ্ট টাৰ্মৰ টেষ্ট আহিছে তো বিৰাট বিজি তাই তো সেইকাৰণে এতিয়া বাপেকে তাইক ধৰি আছে মই ধৰিবলগীয়া হৈছে আৰু মানে কি হয় এতিয়া একেলগে 2টা ৰুমত আমি থাকিব নোৱাৰোঁ 2টা ৰুম মানে বেলেগকৈ কাৰণ 2জনী লগ হ'লেই কাজিয়া মানে একো নহয় তাৰপিছত এতিয়া আজি শ্ৰেয়াই আপোনালোকে এটা ধুনীয়া ড্ৰিংক বনাই দেখাব তাই সেইদিনাখন আমি গৈছিলোঁ এঘৰ মানুহলৈ ঘৰলৈ আৰু তাত তেওঁলোকৰ ছোৱালী দুজনী আছে আৰু ইমান ধুনীয়াকৈ তেওঁলোকে বনাই মানে ছোৱালী দুজনীয়ে বনাই আনিলে তো শ্ৰেয়াও কৈছে ময়ো বনাম তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ড্ৰিংকটো আপোনালোকৰ এতিয়াতো মানে কি আৰু ল'ৰা ছোৱালী যাৰ আছে ডাঙৰ আৰু ধৰক তেওঁলোকে কৰিব পাৰিব আৰু ভালো পাব আৰু সিহঁতি খাই সেই ড্ৰিংকটো বিৰাট ভাল পায় সিহঁতি তো ঠিক আছে তেন্তে শ্ৰেয়া পঢ়ি হৈ লওক তাৰপিছত তাই ৰেচিপিটো দেখাব তো এয়া এতিয়া শ্ৰেয়া মহিটো বনাইছে তো ইয়াত কি দিছা কৈ দিয়া mint leaves, lemon, sugar. Mint leaf, lemon and sugar. Okay. We'll spread this on top. That's it. Ice cube. Bro, basun roba. Cube bucket. Let's make ice cube da. Let's make ice cube. মানুহক তুমি ভুল ইনফৰমেশ্যন দিলা ন মহিটো বনালে আৰু শ্ৰেয়া এতিয়া ধনিয়া আৰু পদিনা শাক চিনি নাপায় ধনিয়া হলদি অকে পদিনা হলদি গোটেই ধনিয়া দি